সৰস্বতী পূজাৰ দিনা পাই তাৰপিছত জ্বৰ গোটেই বমি আৰু ডাঙৰজনীকে লৈ বল বোলো সেই ঠগিয়াম কাইদেউৰ ঘৰত বিয়াখন খাই থৈ আহোঁগৈ ভালকৈ। বৰ ভাল কৰিলি দেই। আমাৰো সেই মই অকলেহে আহিছোঁ, মানুহজন নাই নহয়, কামলৈ গ'ল। তাৰপিছতে আমাৰ মালতীও নাই, আকৌ সেই জেঠাইকৰ ঘৰলৈ গ'ল নহয় কালি, ষষ্ঠী পূজাৰ পৰা আহিয়ে গ'লহি আৰু তাৰপিছতে অকলে আহিবলগীয়া হ'ল। আকৌ সেই ওচৰৰ মুনু ৰুণু সিহঁতি দেৰিকেহে আহিব বোলে। তাকে বৰ ধুনীয়া ধুনীয়া গোন্ধাই আছে দেই, বৰ ভাল খাব যেন পাইছোঁ। ধনী মানুহ নহয়, বৰ ধুনীয়া পেণ্ডেল দিছে কিন্তু দেই। ভাল খুৱাব বুলি কোৱা শুনিছোঁ বাৰু, মাছো খুৱাব বোলে, মাংসও খুৱাব। হয় নেকি? টিফিন এটা লৈ অহা হ'লেই ভাল আছিলে পাই। তাকে সেই সুধিবহে লাগিব আৰু কিবা বাচন চাচন পাম নেকি ঘৰলৈ, কিবা এটা লৈ যাবলৈ। বেয়া লাগে নহয়, আকৌ সেই অকলে আহিছোঁ যে, ঘৰত বাকীকেইটা মানুহে আকৌ খাবলৈ নাপাব, ইমান ধুনীয়া খানা উলিয়াইছে। বিয়াত পিছে কি দিম বুলি ভাবিছ পমিলা? কিনো দিম আৰু জয়ন্তী বাইদেউ, সেই চাদৰ এখন আনি থোৱা আছিলে, মই বোলো সেইখনকে লৈ যাওঁ। তাকে সেই বজাৰ সমাৰ কৰিবলৈ আকৌ আমাৰ বাপেক ঘৰত নাই নহয়, ৰাতিপুৱাই গাড়ীলৈ গুচি যায় যে, হেণ্ডিমেন নকৰে জানো। তই কি দৰকাৰ চাদৰখন আনিবলৈ? মই সেই টকা 10টা লৈ আহিছোঁ বিয়াত দিম বুলি, এজনী মানুহেহে খাম, 10 টকাতকৈ বেছি দিব নোৱাৰি আৰু দেই। কাপোৰযোৰ কিছু ধুনীয়া লাগিছে আকৌ তোৰ। কিনো কম জয়ন্তী বাইদেউ, সেই আপোনাৰ আগতনো আৰু কি লুকুৱাম, এযোৰ মোৰ কাপোৰ নহয় নহয়, এযোৰ সেই কালি আমাৰ এই ডাঙৰজনীয়ে আমাৰ জিতু খুৰীয়েকৰ পৰা ষষ্ঠী পূজাত পিন্ধিবলৈ দিছিলে। তাকে বোলো আজি ৰাতিপুৱা বোলো দিব নালাগে, তাইক কাপোৰযোৰ মই বিয়াখন খাই আহি লওঁ, তাৰপিছত দিবি। বল খাই বৈ আজৰি হওঁ সোনকালে। জয়ন্তী মাহীহঁত অথনিতে আহিলে হ'ব পাই, হয় নাই মানুহ? তাই অথনি আহিলে, মোক মাত দিছিলে বাৰু, সেই মই আকৌ আজৰি হোৱা নাই নহয়, কত সোপা কাম কৰিব লাগে। তাকেহে মোৰো কামৰ অন্তই নাই, আজৰি পাওঁতে বোলো লৰালৰিকে বিয়াখন খাই থৈ আহোঁগৈ। বল ভিতৰ ফালেকে যাওঁ, আমাৰনো আৰু কোনদিনা কামৰ অন্ত আছে। মই তাইক কৈছোঁ বোলো তই যা বোলো, মই অকণমান দেৰিকৈ ৰুণুৰ লগতে যাম। খানাটো কেনেকুৱা পালে জয়ন্তী বাইদেউ? বৰ ভাল লাগিলে দেই, বৰ ধুনীয়া খানা খুৱাইছে পাই। তই সেই খানাৰ দায়িত্বত আছা হ'ব পাই। তাকেহে খানাৰ দায়িত্ব মোৰ ভাগত পৰিল আৰু মানুহক তাকে আনি বহাই আছোঁ। মই ঘৰতে ভাবিছোঁ বোলো সেই এনেও খানাৰ দায়িত্ব নীলৰ ভাগতে পৰিব। এই নহয় কি বুলি কয়, টেষ্টি হৈছে বাৰু গোটেই খানাটো। তথাপি সেই কি বুলি কয়, ব্ৰইলাৰ মাংসত নিমখ অকণমান কম হ'ল, সেইকাৰণে জোখত হৈছে হ'লে আৰু মজা লাগিলে হয়। হয় নেকি? এতিয়ালৈকে কোনেও কোৱা নাই বাৰু, চবেই ঠিকে আছে বুলিয়ে কৈছে। মানুহে এনেই কয় তেল মাৰিবলৈ, মোৰ কথা জানাই নহয়, মোৰ সেই পেটত কথা নাথাকে আৰু যি কওঁ সঁচা কথা কৈ দিওঁ। মই বহুত বেয়া পাওঁ মানে তেল চেল মাৰি। তাৰপিছত সেই মাছৰ জোলখনো ভাল হৈছে, খালি মাছটো বৰ কাঁইট পায়, বৰকে টেষ্টি ইমান গম নাপালোঁ বাৰু, মোলৈ সেই ফিচা দুখৰহে পৰিল। এইজনী ভাগত সদায় ফিচাই পৰে, ভোজত বিয়াত সঁচাই কয় নে মিছাই কয় ধৰিবই নোৱাৰি। বাকী কিন্তু চব ঠিকে আছে দেই, বৰ ভাল পালোঁ খাই, বৰ টেষ্টি একেবাৰে বঢ়িয়া বনাইছে। এনেকৈ লৈ মেলি খাবলৈ দিলে আমাৰ গাঁৱৰ মানুহবোৰে বেয়া পায়, মই আকৌ ভাল পালোঁ পাই, একদম জোৰে জোখে লৈ ল'লোঁ আৰু দগৰি খালোঁ গোটেইখন। সেই নহয় কথা এটা কওঁচোন অকণমান এইফালে, মই আগত তই থকাৰ কাৰণেহে আহিছোঁ, কথাটো বোলো পাতি থৈ যাওঁ ভালকৈ। কওকচোন কি কথা? তই আকৌ বেয়া নাপাবি হ'লে দেই, মই আকৌ তোক নিজৰ ল'ৰা লিখিয়াকে হ'ব, সেইটো কাৰণেহে কৈছোঁ। সেই আমাৰ ভিনিহিয়ে আৰু এই মালতী ইহঁতি আহিব নোৱাৰিলে নহয় বিয়ালৈ, ভিনিহিয়ে সেই ৰাতিপুৱাই কামলৈ গ'ল, মালতী নাই নহয় ঘৰত, কালি সন্ধিয়াই গ'ল সেই জেঠাইকৰ ঘৰলৈ ষষ্ঠী পূজাৰ পৰা আহি পেলাই। এই কিবা বাচন এটাতে সেই মাংস অকণ দিয়া নি ঘৰলৈ লৈ যাওঁ, বেয়া লাগে নহয় আকৌ, মই ইয়াত সেই অকলে অকলে খালোঁ। কৃষ্ণ কৃষ্ণ, আপুনি মোক মাৰিব খুজিছে নি বাৰু? অত সোপা মানুহে খাবলৈকে আছে, মই যদি আপোনাক এতিয়াই টিফিনত ভৰাই দিওঁ, পিছত যদি মানুহে খাবলৈ নাপায় মোৰে বদনাম নহ'বনে বাৰু? সৈদেহে ক'লি নি? নিদিয়া মানে? হ'ব দে, পিছত বাঢ়ি গ'লে মোক খবৰ এটা দিবি, টিফিনটো লৈ গুচি আহিম। সন্ধিয়া আহিম ৰ এপাক, চামহি বস্তুবোৰ কিমান থাকিল। ৰক্ষা দেই, যেন তেনে গ'ল এইজনী। মই বোলো পমিলাক বলচোন কইনাজনী এপাক চাই যাওঁগে।
কৰিলে খোৱা বোৱা কৰিলেনে বাৰু আপোনালোকে খালো খালো বম টেষ্টি বনাইছে দেই পিছে আৰু দুটামান আইটেম হোৱা হ'লে আৰু ভাল লাগিলেহেঁতেন বাৰু সেই ব্ৰইলাৰ মাংসকণত নিমখ অকণমান কম হ'ল তাৰপিছত সেই মাছৰ জোলখনো ভাল পালোঁ বাৰু দেই খাই বৰ ধুনীয়া বনাইছে দৰাই কি কৰে পিছে সোধাই নাই নহয় অঁ দৰাই অইলত কৰে হয় নেকি এনেই মই কোৱা শুনিছোঁ আকৌ সেই দৰাটো হেনো অকণমান টপা বোলে অকণমান বয়সীয়ালো মৰতিজনী ডেকা ল'ৰা এটা চাব নোৱাৰিলি ইমান ধুনীয়া ছোৱালীজনীয়ে সেই বয়সীয়া ল'ৰাটোলৈ বিয়া হ'ব লাগেনে টকা পইচাই চব নহয় নহয় গম পাৱ নাই এতিয়া চাচোন মোৰ মানুহটোৱে সেই চাকৰি বাকৰি নকৰে যদিও মই আজি তোৰ বিয়া সেই মিক্স পাটৰ কাপোৰ এযোৰ দিয়ে প্ৰেজেণ্ট দিহে খাইছোঁ কৃষ্ণ কৃষ্ণ এই জয়ন্তী বাইদেউজনীও কম নহয় দেই এইবোৰ কথানো বাৰু সেই ছোৱালীজনী মোক খোৱাৰ আগতে কৈ দিব লাগেনে আকৌ মোৰ কথাটো নিজেই কৈছে বোলে টকা 10টা দিহে বিয়া খাম বোলে এজনী মানুহে বিয়া খালে বোলে ইমান বস্তু দিব নোৱাৰি মোক সেই চাদৰখন দিলতো কৈছে কেলৈ চাদৰখন দিব লাগে এতিয়া ফুটনিটো মাৰি দিলে চা মোৰ মুখৰ আগতে মিক্স পাটৰ কাপোৰ দি বিয়া খাইছোঁ বুলি হৰি হৰি চব বৰ দুমুখীয়া মানুহ দেই মোতকেও চাই দেখোন সেই জয়ন্তী বাইদেউ কৈ থাকোঁগৈ ব'লক কিনো কথাবোৰ কৈ আছে আপুনি ছোৱালীজনীৰ মুখৰ আগত সেই এজনী ৰচোন কাইলৈ পৰা তাইক লগ নাপাওঁ নহয় কোনোবা কেতিয়া লগ পাম এই ধনী মানুহ পাইছে আৰু ক'তনো আমাৰ ফালে ঘূৰি যাব কথা দুটামান পাতি যাওঁ ৰ কাপোৰযোৰ ভাল লাগিছে সেই এযোৰ ফাৰ্ষ্ট কাপোৰ ন ধুনীয়া কাপোৰ দিছে চাগে আৰু খালি এইযোৰ কাপোৰহে দেখিলোঁ আৰু এতিয়া বাকীবোৰ নেদেখিলোৱে নহয় আজিকালি আকৌ সেই ৰঙা ৰঙা ফুল থাকে নহয় ফাৰ্ষ্ট কাপোৰযোৰত এইযোৰত নাই দেখোন পইচা পাতি থকা মানুহ ভাল কাপোৰ এযোৰ দিব পাৰিলেহেঁতেন বাৰু এইযোৰ সেই আগৰ দিনৰে আৰু আমাৰ দিনৰে আৰু নহয় মানে মোক সুধিছিলে তেওঁলোকে কেনেকুৱা কাপোৰ লাগিব তো মই এইযোৰে চইচ কৰিলোঁ সেইকাৰণে এইযোৰ দিছে লাজ কৰিব নালাগে মোৰ আগত জানো নহয় আজিকালি ছোৱালীয়ে এইবোৰ কাপোৰ পচন্দ নকৰে বুলি এই নেকলেছডাল ভাল লাগিছে দেই খালি বেছি পাতলাকে দিলে আৰু তোলা মানুহ নাই চাগে চোন সেইডালত তিনি অকণমানিকে দিলে তই সেই ডাঙৰ এডাল খুজিব নোৱাৰিলি নহয় নহয় এডালো মোৰে পচন্দ মই মানে চিম্পল বস্তু ভাল পাওঁ অলপ গৰ্জিয়াছ হ'ব লাগে কিবা ডুপ্লিকেট নিচিনা লাগিছে আঙুঠি কেইটা দিছে আৰু বাকী কি কি দিছে কচোন সেই সোণৰ বস্তু চেন সেই কাণফুলি ধেৰ দিছে চাগে নাই ইমান একো দিয়া নাই মই মানা কৰিছিলোঁ বোলো এইবোৰ কাপোৰ কানি সোণৰ বস্তু বেছিকৈ দিব নালাগে বস্তুনো কি আৰু মানুহ মিলিজুলি থকাটোহে আচল কথা হ'লে আৰু পাই এই আমাৰ আকৌ ককাইদেউ ছোৱালীজনীৰ লগত এই ধেৰ বস্তু দিছিলে পাই সোণৰ বস্তু এই চাকৰি নকৰে ল'ৰাটোৱে সেই বিজনেছহে কৰে মই বোলো আকৌ ভাবিছিলোঁ সেই অইলৰ চাকৰি কৰা দৰা পাইছ বোলো সেই ধেৰ বস্তু দিছে চাগে গোটেই ভৰাই দিব চাগে আৰু হাতে কাণে গোটেইখন আপোনালোক ৰখচোন দেই মই ভিতৰৰ পৰা আহোঁ এপাক দেখিলি পমিলা পলাল ময়ো দিওঁ বুলিয়ে দিছোঁ বাপেক সেই ঠগিয়ামৰ বৰ ফুটনি নহয় এতিয়া সেই কি বুলি কয় দৰা বোলে যিটো পাইছে শুনিছোঁ টপা বোলে বয়সীয়াল চাকৰি থাকিলে কি হ'ব কোনদিনা দুপুককে জোকাই থাকে ঠিকেই নাই আপুনিও বুলি জয়ন্তী বাইদেউ বৰ মিছা কথা কয় দেই আপুনি দেখোন মোক কৈছিলে সেই বিয়া বোলে মই টকা 10টা দিহে খাম আকৌ যে আপুনি তাৰ আগত কৈ দিলে সেই কি মিক্স পাটৰ নে কিহৰ কাপোৰ এযোৰ দিলোঁ বুলি মৰতিজনী সেই তইনো নকলি কেলে পাটৰ কাপোৰ এযোৰ দিছোঁ বুলি মোৰ মন গ'ল কৈ দিলোঁ যেনিবা সেইটো আৰু কথা হ'লনে বল বল গৈ থাকোঁগৈ ঘৰলৈ এই আকৌ মই সন্ধিয়া এপাক আহিব লাগিব বিয়া সেই বস্তু বাহানি কিবা বাহিল নেকি চাবহি লাগিব টিফিন বাতি এটা লৈ আহিম সন্ধিয়া লগত বন্ধুসকল ভালে আছেনে আমি সেই বিয়া খাবলৈ বুলি আহিলোঁ গাঁৱতে আমাৰ সেই ঠগিয়ামৰ জীয়েকৰ বিয়া বতৰ আৰু এতিয়া দেখিছে নহয় আৰু ঢেৰ বিয়া এদিনত একেবাৰে 3-4খন বিয়া এই আমি আৰু গাঁৱতে বিয়া খাম বুলি আহিলোঁ তাকে খালোঁ বোলো এতিয়া সেই যাবলৈ ওলাইছোঁ এই আপোনালোকে আৰু চাগে খুব বিয়া খাইছে ন চবতে বিয়া নহয় আৰু গোটেই ফটো দেখিয়ে আছোঁ আৰু যেনি তেনি এই আমাৰ যদি ভিডিঅ'বোৰ চাই ভাল লাগে লাইক কমেণ্ট কৰিব দেই যদি অকণমান বেছিকৈ ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব প্লিজ মই আকৌ ভাবিছিলোঁ বোলো সেই অইলৰ দৰালৈ বিয়া হৈছে আৰু ঢেৰ বোলো কাপোৰ কানি ঢেৰ বোলো গহনা চহনা দিব চাগে ইমানো যে নাই দিয়া মানুহে যে এনেই কৈ থাকে আৰু দেই ধনী ল'ৰালৈ বিয়া হ'লে সেই ঢেৰ বস্তু পাতি দিব আমাৰ আকৌ সেই চকুবোৰৰ ডিঙিলে নাকলে কাণলে আৰু কাপোৰলে সেইবোৰলৈহে যায় আৰু আমি তেনেকুৱাই আৰু আমি সেই আগৰ দিনৰ পৰা তেনেকুৱা আমাৰ এই মাহঁতৰ দিনৰ পৰা তাকে মই মুখৰ আগতে কৈ দিলোঁ আৰু বেয়া পালে নেকি ঠিক নাই ছোৱালীজনী ভিতৰলৈ গুচি গ'ল হ'ব দিয়ক যাওঁগৈ আৰু সেই বেলেগ এটা ভিডিঅ'ত আকৌ লগ পাম দেই আজিলৈ আহোঁ